জামুগুৰিহাটৰ বাকুলা গাঁৱত সৃষ্টি হয় বাঘৰ আতংক। ইয়াকে লৈ নিশাৰ ভাগত সমগ্ৰ গাঁওখনৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। বাকুলা গাঁৱৰ এঘৰ ব্যক্তিৰ বাৰীত উদ্ধাৰ হয় বাঘ সদৃশ বন্যজন্তুটো। ঘটনাৰ সন্দৰ্ভত আতংকিত গাঁওবাসীয়ে লগে লগে বন বিভাগক খবৰ দিয়ে। পিছত বন্যপ্ৰাণী বিভাগৰ লোকে বাঘৰ পোৱালিটোক উদ্ধাৰ কৰাত আতংকময় পৰিৱেশ খাম কাটে। প্ৰকৃততে এইটো বাঘৰ পোৱালি হয় নে নহয় সেয়া বন বিভাগৰ লোকে নিশ্চিত হয়। আজি কিছু সময় আগতে এটা জন্তু আমাৰ মাজত আহি ওলাইছিল। ইয়াতে এখন জংঘল আছে। জংঘল মানে মানুহৰ ঘৰৰ সন্মুখত হাবি আছে। এই হাবিৰ মাজতে এটা জন্তু ওলাল আকৃতিত বাঘৰ দৰে। আমি বাঘ বুলিয়ে সন্দেহ কৰিছোঁ। তাৰ পাছত আমি সকলোৱে চাই চিতি অলপ জন্তুটো অলপ বেমাৰী। তাৰ পাছত আমি বন বিভাগক ইতিমধ্যে আমি খবৰ দিলোঁ। খবৰ দিয়াৰ পাছত বন বিভাগ আহিল। আমি সেই বস্তুটো এতিয়া বন বিভাগক গতাই দিছোঁ। তেওঁলোকে কি কৈছে? তেওঁলোকেও বাঘ নহয় বুলি কৈছে। আচলতে ধৰিব পৰা নাই। কিন্তু মুখখন কিন্তু বাঘৰ দৰে, বাঘৰে এটা প্ৰজাতি যেন লাগিছে। আপোনালোক ভয় খাইছিল বাঘ বুলি? প্ৰথমতে ভয়ে খোৱা হৈছিল। সকলো আতংকৰে সৃষ্টি হৈছিল যে বাঘ ওলাইছে। যথেষ্ট লোকৰো ভিৰ হৈছে। হয়, গোটেই গাঁৱৰ মানুহ আহিছে। হাপা জাতীয় বস্তুটো। জামুগুৰিহাটৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ ৱাইড অসম।